সাবস্ক্ৰাইব কৰক ঐকান্তিক অসম ইউটিউব চেনেলটো আৰু বেল আইকনটোত প্ৰেছ কৰক লেটেষ্ট আপডেট সকলোতকৈ আগতীয়াকৈ পাবলৈ। ধন্যবাদ। বলক তেতিয়াহ'লে ৰৈ নাথাকি আমি কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। अपने पति रंग से औरों को रंगने में दाग लग जाए तो दाग अच्छे हैं सर्फ एक्सेल। ओ बा কি খাইছ দে তো প্লিজ Wow, saka pa color to iman dhuniya hoise. Garam garam po. ও বা বা Ahil aro eru. কি কইছ ও মজা চাহ মুলে বনাইছ তো পাগলটো পৰা আৰু শান্তি নাই মানে থ্যাংক ইউ রে বা থ্যাংক ইউ ও বা ও তোর এখন দেউতার যে পরপর পয়সা চুর কর রক দেউতাক লগা মাঝি রক ও শুনিও দে দে জমা মুকু দে এরা মোৰ কি তোর আকো তোর মোর কি কথা আছে দেউতার পয়সা এসব চাও চাও এগুলো যাও দে বা মই বাই বাই যখন কি পাছে কত শান্তি নাই মানে না মই যাম আপোনালোকৰ ঘৰলৈ তেন্তে আপোনাৰ 23 তাৰিখৰ দিনাখনি যাম আপুনি পইচাটো ৰেডি কৰি থব মই পলিচিটো তুলি লৈ গুচি আহিম হ'ব দিয়ক কি লো ইমান অভদ্ৰ গাত পোৱাহেঁতেন কি হ'লতেন ৰখ ইয়াক আজি কি অভদ্ৰ অথনি যে এডোখৰত পিকাই থৈ আহিছিলে গাত পোৱাহেঁতেন কি হ'লতেন গাত পইছে নাকি পৰা নাই গাত পড়া নাই যে গাত কি অভদ্ৰ ল'ৰাও কথা ক'লেও ইমান তাহাঁতৰ হেৰি উৎপাত দেখিছ মানুহে দেখিলে নিব হ'ব দে এইবিলাক ল'ৰাৰ লগত লাগি থাকি লাভ নাই আৰু ইহঁতৰ ঘৰত মই আপত্তিটো দিব লাগিব গৃহস্থ 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 মইহে আহকচোন বহকচোন কওকচোন কিয় আহিলে ভাইটি নাই নি ভাইৰা আজি ইয়াক আছে হ'ব হ'ব দিয়া মই এতিয়া যাম ছোৱালীজনী বেছ ধুনীয়া কিন্তু দেই তাইক দেখি মোৰ খংটো নাইকিয়া হৈ গ'ল তাই চকুজুৰি মোৰ বাৰে বাৰে মনলৈ আহি আছে তাই প্ৰেমত পৰিছো নেকি বাৰু মই তাইক আকৌ এবাৰ লগ পোৱা হ'লে ল'ৰাটো ইমান হেণ্ডছম আছিল আকৌ এবাৰ লগ পোৱা হ'লে মই বাৰু তাৰ প্ৰেমত পৰিছো নেকি
কি যে কথাবোৰ ভাবিছো আৰু তই সেইদিনা বাৰ আগত মোৰ কথা কি কৈছিলি নেক্সট টাইম মোৰ লগত পাংগা নলবি বে পিটি ফ্লেট কৰি দিম এইবোৰ কি ল'ৰা দেই এইবিলাক ল'ৰাৰ লগত লাগি থাকিলে নিজৰ মান সন্মানহে যাব সিপিনে বায়েকৰ লগতো মোৰ ৰিলেশ্যনটো আগবাঢ়িবলৈ লৈছে হ'ব এইবিলাক ধৰি নাথাকো আৰু ইহঁতৰ ঘৰটো এইটো ইহঁতৰ ঘৰত মোৰ বাইকখন বেয়া হৈছিলে বুলি ক'ম আৰু মই সোমাই চাই যাওঁ এবাৰ অ গৃহস্থ গৃহস্থ মই হে নাযাওঁ নেকি নহয় নাযাওঁ দেৰি হৈছে মোৰ মানে বাইকখন বেয়া হ'ল তোমালোকৰ ৰাস্তাতে তাৰ পাছতে বাইকখন ঠিক কৰিলো পুৰা ঘামি জামি অৱস্থা নাই ইমান পিয়াহ লাগিছে পানী এগিলাচ খাওঁ বুলি সোমালো পানী এগিলাচ দিবা নি বাৰু ভিতৰলৈ নাযাওঁ নেকি ঠিক আছে অ মজা এই লগত আজি এবিট চিনাকি হৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই মজা হ'ব নামটো সুধি এপিট চিনাকি হ'ব পাৰি থেংক ইউ দেই আহক বহি লওক নহয় দেৰি হৈছে এতিয়া নবহো বেলেগ দিন আহিম সিদিনাও তোমাক লগ পালো তোমাৰ নামটোকে সোধা নহল মোৰ নাম এঞ্জেল প্ৰিয়া সৰি মোৰ নাম মানে একচুৱেলি প্ৰিয়া এফবিত এঞ্জেল প্ৰিয়া আছিলে মই এফবি নামটোকে কৈ ভাল লগা হয় নেকি হয় আপোনাৰ নাম মোৰ নাম প্ৰাচুৰ্য দত্ত এফবিটো কিন্তু প্ৰাচুৰ্য দত্ত বুলি আছে তোমাৰ দৰে কিন্তু বেলেগ নাম নাই আকৌ দেই কয় আৰু ঠিক আছে আহো বাৰু তাইৰ নাম এঞ্জেল প্ৰিয়া আছিলে তাইলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট এটা পঠাই লওঁ এঞ্জেল প্ৰিয়া এইজনী ৰিকুৱেষ্টটো পঠাই দিওঁ গুড মা প্ৰাচুৰ্যই ৰিকুৱেষ্ট পঠাইছে একচেপ্ট কৰি দিওঁ একচেপ্ট কৰিলে মেছেজ এটা দিলোঁ হাই কি খবৰ ৱাও মেছেজ কৰিছে ৰিপ্লাইটো কৰিলোঁ আছো আপুনি মই তোমাৰ কথাই ভাবি আছো কি কিয় তুমি ইমান ধুনীয়া লগতে তুমি ইমান ধুনীয়া লগতে হাঁহিটো থেংকছ ভাল পাইছে এই ফোন নাম্বাৰটো বিচাৰিছা তোমাৰ ফোন নংটো দিবা নে কি ফোন নাম্বাৰ দিওঁ নে নিদিওঁ দিয়ে দিওঁ
নম্বৰ দিলে ফোন এটা কৰো এতিয়া ফোন এটা কৰো প্ৰিয়ালে ফোন এটাকে লগাইলো মই প্ৰাচুৰ্য দত্তই কৈছো চিনি পাইছানে বাৰু প্ৰাচুৰ্য দত্ত পাইছো ভালে আছে ভালেই তোমাৰ ভালনে বা মোবাইল নহয় জানো কোনেনো মেছেজ কৰিছে ইমান মেছেজ বা চাই ফেলা কি হ'ল এইবোৰ কাৰ মেছেজ ইমান দেউতাক লগাম ৰ প্লিজ নলগাবি না নলগামি নলগালে মোৰ কি লাভ হব 500 টকা দিম হ'ব নহব 500 টকাত নহব মোক 1000 টকা লাগিব ৰবি পাগলটো এইটো যে ঠিক আছে হেল্ল' প্ৰিয়া প্ৰাচুৰ্য কাইলৈ তুমি মোক লগ কৰিব পাৰিবা নি পাৰি ক'ত পাম বাৰু তুমি তোমালোকৰ তিনিআলিতে ৰৈ থাকিবা মই হেডখৰতে গৈ তোমাক লগ পাম ঠিক আছে বাৰু দিয়া বাই বাই I love you. Love you too. মই তোমাক প্ৰথম দেখা দিনাখনিয়ে মই তোমাৰ প্ৰেমত পৰিছিলো তোমাৰ এই দুচকুত মই এখন নীলা আকাশ দেখা পাইছিলো মই জানা ঠিক আছে আমি এতিয়া যাওঁ বলা আজি আমাৰ ভিডিঅটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ কেতিয়াও নাপাহৰিব বাই